খগেন, আজি পিছে কাৰ ওপৰত কাহিনী শুনাম বুলি ভাবিছ? বুজিছনে, আজি এটা ধামাকেদাৰ কাহিনী শুনাম বুলি ভাবিছো। আও, ধামাকেদাৰ কাহিনী? কি কাহিনী কচোন ক। আজি মই এজন বিখ্যাত খেলুৱৈ জীৱনৰ ওপৰত কাহিনী এটা শুনাম বুলি ভাবিছো, যাতে আমাৰ দৰ্শকেও সেই শুনি অনুপ্ৰাণিত হয়। ভাল বন্ধু, ভালেই ভাবিছ তই। পিছে ক আমাকো ক। ছাৰো আহক, সকলোকে একেলগে কম। ঠিক আছে দে। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। দে গুড মৰ্ণিং দে। পিছে তহঁতেনো কি কথা আলোচনা কৰি আছিলি হয়? মানে ছাৰ, খগেনে আজি এজন বিখ্যাত খেলুৱৈৰ ওপৰত কাহিনী এটা কম বুলি কৈছিল। বিখ্যাত খেলুৱৈৰ কাহিনী? দেচোন দে খগেন, ক। ছাৰ, মই যিজন খেলুৱৈৰ কথা কবলৈ ওলাইছো সেইজনৰ ঘৰ প্ৰথমতে বহুত দুখীয়া আছিল। খুৰাকৰ পৰা টকা ধাৰে লৈ নাম ভৰ্তি কৰিছিল ক্ৰিকেট একাডেমীত। বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানে, প্ৰথম অৱস্থাত ৰোহিত শৰ্মা আছিল এজন অফ স্পিনাৰ। এদিন স্কুল পৰ্যায়ৰ লীগ মেচৰ সময়ছোৱাত অনুশীলনত ব্যস্ত আছিল ৰোহিত। সেইদিনা ৰোহিতে বেটিং কৰি আছিল আৰু সেইখিনি সময়তে প্ৰশিক্ষকে কোনে বেট ধৰি আছে চাবলৈ গৈ দেখিছিল যে তেওঁৰে ছাত্ৰ ৰোহিতে বেটিং কৰি আছে। ঠিক তেতিয়া প্ৰশিক্ষকে ৰোহিতৰ বেটিং দেখি কৈছিল, তুমি মোক ইমান দিনে কোৱা কিয় নাছিলা যে তুমি বেটিং কৰা? তেতিয়া ৰোহিতে কৈছিল, ছাৰ, আপোনাক কোৱাৰ মই সুযোগ পোৱা নাছিলো। ঠিক ছাৰ, সেই দিনটোৰ পৰাই ৰোহিতে স্পিনাৰ হোৱাৰ আশা বাদ দি বেটিং কৰাত গুৰুত্ব দিবলৈ ধৰিলে, কাৰণ প্ৰশিক্ষকে ৰোহিতৰ গাত দেখিছিল বেটিঙৰ দক্ষতা। চাবলৈ গ'লে ৰোহিত শৰ্মাই 2007 চনতে ভাৰতীয় দলত স্থান পাইছিল, কিন্তু 2013 চনলৈ কঠোৰ সংগ্ৰামৰ মাজতহে কেনেবাকৈ এখন দুখন মেচ খেলিবলৈ পাইছিল। ঠিক সেই সময়তে 2013 চনত অধিনায়ক ধোনীয়ে 7 নম্বৰ স্থানত বেটিং ধৰিবলৈ অহা ৰোহিত শৰ্মাক 1 নম্বৰ স্থানত বেটিং কৰিবলৈ আগবঢ়াই দিলে। সেই দেখি সকলো আচৰিত। সকলো খেলুৱৈ, মিডিয়াই ধোনীক প্ৰশ্ন কৰিছিল আৰু তাৰ উত্তৰত ধোনীয়ে কৈছিল, অপেক্ষা কৰা, ৰোহিত ভৱিষ্যতে ভাৰতৰ অপেনাৰ হ'ব। আৰু ছাৰ, আজি ৰোহিত শৰ্মা কোন সকলোৱে জানে। শেহতীয়াকৈ টেষ্ট মেচতো ৰোহিতৰ উত্থান দেখা গৈছে। বৰ্তমান ৰোহিত শৰ্মাৰ স্থান ICC ODI বেটিং ৰেংকিং 3য় আৰু ICC টেষ্ট বেটিং ৰেংকিং 5ম। সংগ্ৰামৰ অজস্ৰ একা পথ অতিক্ৰম কৰি অৰ্জুন বঁটা, মেজৰ ধ্যানচান্দ বঁটাৰে সন্মানিত বৰ্তমান এটা চিনাকি নাম ৰোহিত শৰ্মা। হয় দে ল'ৰা, এওঁ জীৱনৰ পৰা সৰু ল'ৰাবোৰে বহুত কথা শিকিব পাৰিব। হয়তো ছাৰ, আজি যদি তেওঁ বেটিং নকৰি বল কৰি থাকিলেহেঁতেন তেতিয়া চাগে তেওঁ এইটো স্থানত নাথাকিল হয়। ঠিক কৈছ তই। হ'ব তেনে এইবাৰ হৰিয়ে কবিতা এটাকে মাতচোন মাত। কবিতা শুনক তেন্তে ছাৰ। কবিতাটোৰ নাম হ'ল আকাশত এজাক চৰাই উৰিছে। আকাশত এজাক চৰাই উৰিছে, চৰাই জাকে সূৰ্যৰ উত্তাপ সহিব নোৱাৰি এজোপা ওখ গছত জিৰণি লোৱাৰ উদ্দেশ্যে খন্তেক বহিছে। গছত বহি থকা অৱস্থাত চৰাই জাকে দেখিছে যে কেইজনমান মানুহে নিজৰ স্বাৰ্থৰ বাবে ঘপঘপকৈ গছ কাটিছে। তাকে দেখি গছত বহি চৰাই জাকে কান্দিছে আৰু ক্ৰোধেৰে কৈছে যে, হে জীৱশ্ৰেষ্ঠ মানৱ, তুমি মানৱ নে দানৱ? তুমি কিয় নিজ স্বাৰ্থৰ বাবে বননি কৰিলা ধ্বংস? আমি বাৰু নহয়নে জীৱ জগতৰেই অংশ? ধন্যবাদ ছাৰ, এইটোৱে আছিল মোৰ কবিতাটো। সুন্দৰ ল'ৰা, বৰ সুন্দৰ দেই, বৰ সুন্দৰ। বহুত ধুনীয়াকৈ গালি কবিতাটো। হ'ব তেনে আজিলৈ ক্লাছটো ইমানতে সামৰিছো। অ'কে ছাৰ।